welcome to our channel. Stay tuned with Satya. আজি আমাৰ ৰাতিপুৱা ৰেডি হৈছো কাৰণ কি আজি আমি কোবালে যাম তো বলকচোন ভিডিওটো আৰম্ভ কৰো আৰু আপোনালোকক দেখাই থাকিম আজি আমি কলৈ গৈ আছো আৰু আমি তাত কি কৰিম এয়া ৰাতিপুৱা 9:30 বাজিছে আৰু আমি ঘৰৰ পৰা ওলালো আৰু পাই গলো এয়া ইউনিভাৰ্চিটি চাওকচোন এই ফুট ব্ৰিজখন ইমান ভাল লাগে আৰু এখন বনোৱাৰ পিছত এই জায়গাটো একদম চেঞ্জ হৈ গল আৰু আমি কলৈ গৈ আছো আপোনালোকে গেছ কৰিব পাৰিছেনে বাৰু হয়তো নাই পৰা মই কৈ দিছো আমি আজি গৈ আছো অৰুণাচল প্ৰদেশ লিকাবালি তো ডিব্ৰুগড়ৰ পৰা একেবাৰে ওচৰ হয় লিকাবালি 1.5 ঘণ্টা 2 ঘণ্টা মানত পাই যায় আৰু বগীবেল ব্ৰিজখন হোৱাৰ কাৰণে আমাৰ বিৰাটি সুবিধা হৈছে আৰু এতিয়া আমি পাইছো বৰবৰুৱা যেহেতু আজি দেওবাৰ সেই কাৰণে দুই পিনে বহিছে ৰাস্তাৰ দুই পিনে বহিছে পাচলি বজাৰ তো এনেকৈ আমি বজাৰৰ মাজে মাজে গৈ আছো আৰু এতিয়া পাই গলো এই চাৰিআলিটো আমি এতিয়া ৰাইট সাইডে সোমাই যাম আৰু যদি আপোনালোকে ষ্ট্ৰেট যায় তেতিয়া হলে যোৰহাট গুৱাহাটী যাব পাৰে আৰু এতিয়া আমি যাম ৰাইট সাইডৰ পিনে আৰু ৰাইট সাইডৰ পিনে গলে আপোনালোকে পাব ধেমাজি তাৰপিছত চিলাপথাৰ সেইখিনি পাব তো আমি সোমাই দিলো এনেকে আৰু গৈ আছো এতিয়া বগীবিল ব্ৰিজৰ অভিমুখে ৰাস্তাটো বিৰাটে ধুনীয়া এইখন এখন টোল গেট আৰু এই টোল গেটখন এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই খুব সম্ভৱ সোনকালে হ'ব ষ্টাৰ্ট তো এনেকৈ আমি টোল গেট ক্ৰছ কৰি গৈ আছো বগীবিলৰ পিনে আৰু বগীবিল ব্ৰিজখন হোৱাৰ কাৰণে এতিয়া আমাৰ সকলোৰে কাৰণে বিৰাটি সুবিধা হৈ পৰিছে সেইখন হৈছে আপোনালোকৰ 7 সিষ্টাৰ্ছ ৰিজৰ্ট যিখন নতুনকৈ হৈছে আৰু ইয়াত সৰু ল'ৰা-ছোৱালী খেলিবৰ কাৰণে প্লে জোন আছে আপোনালোক আহিব পাৰে ইয়ালে আগতে ডিব্ৰুগড়ৰ পৰা ক'বাত ফুৰিবলৈ যাম বুলি আমি ভাবিবই নোৱাৰো হিল ষ্টেচনটো ভাবিবই পৰা নগৈছিল যেহেতু ব্ৰিজখন হৈ গ'ল তেতিয়া একদম ইজি হৈ গ'ল ব্ৰিজখন পাৰ হ'লে আমি পাম ধেমাজি ডিস্ট্ৰিক্ট আৰু তাৰ পিছত অৰুণাচল বিৰাটে ওচৰ তো ৰাস্তাটো চাওকচোন কি ধুনীয়া লাগিছে আৰু আজি আমাৰ ট্ৰিপটোত আছে মই মোৰ হাজবেণ্ড পিমি আৰু মোৰ খুব মৰমৰ বান্ধৱী ৰিণ্টিৰ হাজবেণ্ড ৰাজেশ আৰু অকণমানি ৰিমন তো আমি 6টা আহি আছো এনেকৈ গাড়ীত তো ইয়াৰ পালোহি আমি বগীবিল ব্ৰিজ আৰু ইয়াৰ পৰা বিৰাটে ধুনীয়া লাগিছে ভিউটো আৰু এই ব্ৰিজখন বিৰাট দীঘল ব্ৰিজ এখন আৰু ইয়াত আপোনালোকৰ স্পীড লিমিট দিয়া আছে ড্ৰাইভ কৰিবৰ কাৰণে তো আমি সেইটো মানি পেলাই গৈ আছো এতিয়া চাওকচোন কি ধুনীয়া লাগিছে আকাশখন সেই ক্লাউডছখিনি দূৰৰ তো এনেকৈ গৈ আমি এই ব্ৰিজখন পাৰ হ'লে সোমাম আমি ধেমাজি ডিস্ট্ৰিক্ট আকাশখন কি ধুনীয়া লাগিছে চাওকচোন আগতে ডিব্ৰুগড়ৰ পৰা ফুৰিবলৈ একো জেগাই নাছিলে তেনেকৈ ওচৰত তো বগীবিল হোৱাৰ পিছত আমাৰ এতিয়া বিৰাট ভাল লাগে যেটো যেতিয়া মন যায় আমি ধুনীয়াকৈ দিনটিয়াকৈ আমি ফুৰিব পাৰোঁ তো এয়া আমি পাই গ'লো ধেমাজি ডিস্ট্ৰিক্ট আগতে ধেমাজিলৈ আহিব হ'লে ফেৰীত আহিব লাগিছিল এতিয়া মাত্ৰ আধা ঘণ্টাতে আমি পাই যাওঁ ধেমাজি তো সৌমা দূৰত পাহাৰবিলাক ওলাই পৰিছে অৰুণাচলৰ পাহাৰবোৰ আৰু ৰাস্তাটো অকণমান বেয়া হৈছে কিন্তু কনষ্ট্ৰাকশ্যনো হৈ আছে এয়া এতিয়া অলপ ৰাস্তাত আমি বজাৰ পাইছোঁ তেওঁলোকৰ লোকেল বস্তুবিলাক তো এয়া চাওক ৰিণ্টি মই ৰিমন আৰু পিমি আমি খুব এনজয় কৰি আহি আছোঁ এনেকৈ আৰু ধেমাজিখনো বৰ ধুনীয়া
ইয়াৰ খেতি পথাৰ চাওকচোন কি ভাল লাগিছে একদম ফটোৰ হেৰি নিচিনা লাগিছে আৰু যিহেতু আমি ঘৰৰ পৰা ব্ৰেকফাষ্ট বনাই লৈ আহিছিলোঁ সেইকাৰণে এনেকৈ অকণমান চাহত গাড়ীখন পাৰ্ক কৰি ব্ৰেকফাষ্ট খাবলৈ লৈছোঁ ৰিণ্টিয়ে বনাইছিলে চেণ্ডউইচ এগ বইল আৰু চাহ আৰু মই বনাই নিছিলোঁ ৰুটি আৰু চিকেন এনেকৈ আমি পিমিহঁতক প্ৰথমে দি ল'লোঁ তাহাঁতি চেণ্ডউইচ খাই বিৰাটেই ভাল পাইছে তাৰপিছত আমিও এনেকৈ খাবলৈ লৈছোঁ আৰু এনেকৈ কেতিয়াবা খাই ভাল লাগে দিয়কচোন সদায়তো ঘৰতে খাই থাকোঁ তো এনেকৈ ৰাস্তাৰ কাষত হাইৱে কাষত ৰৈ পেলাই খোৱাৰ মজাই বেলেগ তো মানুহবিলাকে আমাক অলপমান চাইছে যিহেতু এইটো পিকনিকৰ সময় নহয় কিন্তু আমি যিহেতু আজি অফ টাইমত পিকনিক আহিছোঁ তো কেতিয়াবা এনেকৈ ভাল লাগে দিয়কচোন আমি মজাছে খাই ল'লোঁ ব্ৰেকফাষ্ট যিহেতু আমি লাঞ্চটো অলপ দেৰিকৈ কৰিম আৰু এতিয়া আমি আৰু 1-1.5 ঘণ্টামান যাব লাগিব এঘণ্টামান আৰু ডিষ্টেঞ্চ যাব লাগিব তো ধুনীয়াকৈ ইয়াতে খাই বৈ এয়া পালোহি এটা তিনিআলি এইপিনে আপোনালোকে যদি লেফ্টৰ পিনে যায় তেতিয়া পাব লখিমপুৰ আৰু ৰাইট ছাইডে গ'লে আপোনালোকে পাব চিলাপথাৰ পাছিঘাট তো আমি গ'লোঁ ৰাইট ছাইডে এই ৰাস্তাটো বিৰাট ধুনীয়া দুই পিনে গছ আছে আৰু এইটো 4 লেন বনাই আছে চাওকচোন ইমান ভাল লাগিছে ৰাস্তাটো যেহেতু ইয়াত 4 লেনৰ কাম ষ্টাৰ্ট হৈ গৈছে কনষ্ট্ৰাকশ্যন তো এনেকৈ আহি পেলাই আমি এইখিনি পালোহি এইখিনিৰ পৰা যদি আপোনালোকে ষ্ট্ৰেইট যায় তেতিয়াহ'লে পাছিঘাটলৈ যাব আৰু যদি লেফ্ট টাৰ্ণ লয় তেতিয়াহ'লে চিলাপথাৰ লিকাবালি মেচুকা এইপিনে যায় আলু তো আমি গ'লোঁ এতিয়া লেফ্টৰ পিনে যিহেতু আমি লিকাবালি যাম আজি আৰু এইপিনে গৈ থাকিলে আপোনালোকে আলু মেচুকা সকলোখিনি পাব আৰু গৈ গৈ চাইনা বৰ্ডাৰ পাই যাব তো এয়া হৈছে চিলাপথাৰ টাউনখন পিছে বেছ ডাঙৰ হয় সকলোখিনি বস্তু ইয়াতে পাই যায় ধুনীয়া টাউন এখন তো আমি এনেকৈ চিলাপথাৰ টাউনেৰে গৈ আছোঁ লিকাবালিলৈ পাহাৰটো এতিয়া আমি দেখিছোঁ আৰু সেইটোৱে হৈছে লিকাবালি পাহাৰ আমি তালৈকে গৈ আছোঁ আগতেতো আমি ভাবিবই নোৱাৰোঁ যে ডিব্ৰুগড়ৰ পৰা এনেকৈ ক'ৰবাত হিল ষ্টেচন গৈ ঘূৰি আহিম কিন্তু এতিয়া ইমানেই সহজ হৈ গ'ল ভাবিয়ে ভাল লাগে এয়া পাইছোঁ আমি আৰ্মি এৰিয়া এতিয়া আমি অৰুণাচলত সোমাম আৰু এতিয়া আমি অৰুণাচলত সোমাইছোঁ ইয়াৰ ৰাইট ছাইডে যদি আপোনালোকে যায় এইখিনি পাৰ হয় তেতিয়া পাব আপোনালোকে মালিনী থান হয়তো আপোনালোকে বহুতে আহিছে মালিনী থানলৈ তো যদি নাহা আহিব এবাৰ বিৰাট ভাল লাগে গৈ আমি আগতে গৈছোঁ এবাৰ নাযাওঁ মালিনী থানলৈ তো আমি এতিয়া গৈ আছোঁ চিধা লিকাবালিত আছে আপোনালোকৰ আকাশী গংগা নামৰ ঠাই এটা সেয়া হৈছে শিৱ মন্দিৰ আছে তাত আকাশী গংগাত আমি প্ৰথম তালৈকে গৈ আছোঁ তো চাওকচোন ৰাস্তাটো বিৰাট ভাল লাগিছে অলপ অলপ হিল ষ্টেচনৰ ভাইবছটো আহি গৈছে আৰু শ্বিলং গৈ থকা নিচিনা লাগিছে অলপমান চাওকচোন ৰাস্তাটো কি ধুনীয়া লাগিছে ইয়াত গাড়ী মটৰ বিৰাটেই কম ক'ৰবাত দূৰে দূৰে এখন দুখন গাড়ী পাইছোঁ আৰু ৰাস্তাত আমি
কিন্তু আপোনালোকে যদি পিকনিক টাইমত আহে বা জানুৱাৰী ডিচেম্বৰ সেইটো সময়ত যদি আহে তেতিয়াহ'লে ইয়াত বহুত ভিৰ হয় কাৰণ কি ডিব্ৰুগড়ৰ ওচৰৰ পাজৰৰ মানুহবিলাক প্ৰায় ইয়ালৈকে আহে তো বিৰাট ভাল লাগিছে ইমান ধুনীয়া এটা হিল ষ্টেচন আমাৰ ইমান ওচৰতে আছে সো আমি গৈ আছোঁ এতিয়া আকাশী গংগালৈ এয়া পাই গ'লোঁ আমি আকাশী গংগা আজি আমি আকাশী গংগাত নুসুমাওঁ আগতে আমি সোমাইছোঁ ইয়াতে এটা ডাঙৰ শিৱ মন্দিৰ আছে বহুত তললৈ যাব লাগে আৰু গৈ গৈ পাম আপুনি চিয়াং নদীখন একদম তলৰ পৰা আমি যাব পাৰি তাৰমানে তো এনেকৈ আমি ফটো অলপমান উঠি মেলি অলপ চালোঁ জেগাখিনি বিৰাট ভাল লাগিলে আজি ইয়াত কোনো টুৰিষ্ট নাই অকল আমিয়ে আছোঁ সেইকাৰণে আমি আজি নুসুমালোঁ আৰু মন্দিৰত ইয়াৰ পৰাই অকণমান সেৱা কৰি পেলাই আকৌ আমি গাড়ীত বহি এনেকৈ চাওকচোন ৰিমনে মাইক এটা লৈ আহিছে আমি তাতে আন্তাক্ষৰী খেলি গৈ আছোঁ আৰু এবাৰ আমি গাড়ীখন পাৰ্ক কৰি গৈ আছোঁ এখন ৰিজৰ্টলৈ গ'লে বুলি এখন ৰিজৰ্ট আছে তালৈকে আহি আছোঁ তো এইখন হৈছে বিৰাটেই পুৰণি এখন দলং আৰু তলেদি গৈ আছোঁ চিয়াং নৈ তেনেকৈ আমি গাড়ী আগত ৰাখি পেলাই খোজকাঢ়ি দলংখন পাৰ হৈছোঁ তাৰপিছত দেখিলোঁ যে এইপিনে গাড়ীও পাৰ হ'ব পাৰে কিন্তু আমি এনেকৈ খোজকাঢ়ি আহিছোঁ বিৰাট ভাল লাগিছে দলংখনেৰে আহি বহুত পুৰণি দলং আৰু এইখিনিতে আপোনালোকৰ তিনিখন ৰিজৰ্ট আছে এখন NK ৰিজৰ্ট বুলি এখন আছে আৰু এখন আছে গ'লে আৰু এইখন গ'লে আমি পিনে গৈ আছোঁ বিৰাট গৰম আছিলে আমি এনেকৈ ঠাণ্ডা পানী ল'লোঁ আৰু ইয়াতে আপোনালোকক বনাই আছে কেম্পিং কৰিবৰ কাৰণে জেগা বনাই আছে সো পাহাৰ আৰু নদীৰ মাজত ভাবকচোন কি ধুনীয়া লাগিব সো কাম হোৱা নাই এতিয়ালৈকে সম্পূৰ্ণকৈ হয়তো ডিচেম্বৰ মানলৈকে হৈ যাব আৰু ইয়াত বহুতো ৱাটাৰ এক্টিভিটিজ হয় আপোনালোকে যদি ছিজন টাইমত আহে বহুতখিনি ইয়াত উপভোগ কৰিব পাৰিব আৰু ইয়াত প্ৰায়ে মানুহ থাকেই তাৰমানে ইয়াত পাৰ্টি চাৰ্টি হৈয়ে থাকে আপোনালোকে আহিব পাৰে বিৰাট ভাল লাগে ইয়াৰ পৰিৱেশটো যিহেতু আমি ইমান অফ টাইমত আহিছোঁ সেইকাৰণে ইমান মানুহ পোৱা নাই চাওকচোন নৈখন ইমান ধুনীয়া লাগিছে চিনেৰীটো আৰু এনেকুৱা জেগাত যদি কেম্পিঙত আমি কেম্প কৰি থাকোঁ কিমান যে মজা লাগিব তাকো ডিব্ৰুগড়ৰ পৰা মাত্ৰ 1.5 ঘণ্টা 2 ঘণ্টা দূৰত্বত ইমান ধুনীয়া এখন জেগা ইয়াতে ব্লেছেড ৰিজৰ্ট বুলি এখন আছে ইয়াত সৰু সুৰাকৈ কেইবাখনো ৰিজৰ্ট বনাই আছে এতিয়াও কাম হৈ আছে ৰিজৰ্টৰ যিহেতু ইয়াত লাহে লাহে টুৰিষ্টবিলাক আহিবলৈ লৈছে এইবাৰ আমি আহিলোঁ তাৰে কাষতে থকা চুম্পি ৰিজৰ্ট আৰু এইখন বিৰাট ধুনীয়া ৰিজৰ্ট এখন বিৰাট ধুনীয়াকৈ তেওঁলোকে মেইনটেইন কৰি ৰাখিছে নিট এণ্ড ক্লিন হয় একদম চাফা হয় চাওকচোন ঘাঁহখিনি ইমান ধুনীয়া লাগিছে তো ইয়াতে এনেকৈ আমি ছাতিৰ তলত অলপমান বহিলোঁ বিৰাট গৰম আছিলে কিন্তু ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছিলে ইয়াত আবেলি সময়ত বিৰাট ভাল লাগিব আহি আমাৰ এতিয়াও ভাল লাগিছে দুপৰীয়া কিন্তু মানে ইভিনিঙত বেছিকৈ ভাল লাগিব তো কাষতে আছে নৈখন নৈৰ মাত শুনি শুনি বহুত ভাল লাগিছে আৰু ভিতৰত ৰেষ্টুৰেণ্ট এখনো আছে আপোনালোকক ভিউটো দেখুৱাই দিছোঁ চাওকচোন কি ধুনীয়া লাগিছে আৰু ইয়াত থকাৰ ব্যৱস্থাও আছে আপোনালোকে থাকোঁ বুলিও আহিলেও থাকিব পাৰিব সকলোখিনি সুবিধা আছে তো আমি ইয়াত এনেকৈ অকণমান ক'ল্ড ড্ৰিংকছ লৈ ল'লোঁ জুচ বিৰাট ভাল বনাইছিলে জুচ তাৰ পৰা আমি আকৌ ষ্টাৰ্ট দিলোঁ এবাৰ আহিলোঁ আমি লাঞ্চ কৰিবলৈ মাইহাং আৰু আপোনালোকেতো জানেই এইটো ছাইডে আহিলে মাইহাংখনত প্ৰায়ে সোমোৱা হয় সকলোৰে সোমোৱা হয় কাৰণ কি মাইহাঙৰ খানা বিৰাটেই টেষ্টি হয় তো আমি আহিলোঁ এনেকৈ আৰু মাইহাঙত নতুনকৈ বনালে আপোনালোকে বুটিক এখন খুলিলে তো এবাৰ আমি ভাবিছোঁ বুটিকখনত চাই যাওঁচোন কেনেকুৱা কাপোৰ আছে তো ইয়াৰ কাপোৰবিলাকো বিৰাট ধুনীয়া ডাইটছৰ বহুত ধুনীয়া ধুনীয়া মেখেলা চাদৰ আছে টচ মুগাৰো আছে আপোনালোকৰ কেঁচা পাটৰ আছে তো এনেকৈ আমি কাপোৰ চাই পেলাই এবাৰ আহিলোঁ ৰেষ্টুৰেণ্টখনত আৰু এইখিনি আছিলে আজিৰ স্পেচিয়েল মেনুখন তো আমি আহিলোঁ এতিয়া ৰেষ্টুৰেণ্টৰ ভিতৰলৈ আৰু খানা অৰ্ডাৰ দিলোঁ ইহঁতে আইচক্ৰীম খাইছে পোৱালিকেইটাই আৰু আমাৰ আহি গ'ল খানা আমি দিছিলোঁ নান চিকেন ফ্ৰাইড ৰাইচ মাটন কাৰী
আৰু সকলোখিনি খুব টেষ্টি আছিলে আমি এনেকৈ খুব এনজয় কৰি খালোঁ আৰু এতিয়া আমি মাইহাঙৰ পৰা ওলালোঁ আজি বেলেগ গৰম আছিলে একদম আমি এতিয়া সকলোখিনি টায়াৰ্ড হৈ গৈছোঁ এতিয়া আৰু চিধা ঘৰলৈ যাম কিন্তু পোৱালিকেইটাৰ জোচ এতিয়াও বহুত তাহাঁতি হেনো পাৰ্কলৈ যায় কিন্তু নাই আমি আৰু নোৱাৰোঁ এতিয়া বিৰাট ভাগৰ লাগিছে তো এনেকৈ আমি খানা চানা খাই পেলাই এতিয়া গৈ আছোঁ গাড়ী লৈ বুলি তো আজি ট্ৰিপটো সঁচাই বিৰাট ভাল লাগিলে এটা একদম আনএক্সপেক্টেড ট্ৰিপ আছিলে হঠাতে প্লেনিং হ'ল সঁচাতে ট্ৰিপবিলাক এনেকৈয়ে ছাকচেছ হয় যদি বহুত আগৰ পৰা প্লেন কৰি থাকোঁ তেতিয়াহ'লে একো নহয় চ' ঘপককৈ প্লেন কৰা ট্ৰিপবিলাক হৈ যায় ধুনীয়াকৈ তো সকলোখিনি মানে মিলিলে আৰু চাওকচোন পিমিৰ ডান্স মানে ইয়াতো তাই ডান্স কৰিব চ' এনেকৈ আমি এনজয় কৰি এতিয়া আকৌ আহিলোঁ গাড়ীত তো এইটো আমাৰ হৈছে লিটল ইউটিউবাৰ আৰু ই হেনো চেনেল খুলিব আৰু ছাবস্ক্ৰাইব কৰিব কৈছে সকলোকে দেই তো ৰিমনে যদি চেনেল খোলে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তাৰ চেনেলটো তো আমি আহি আছোঁ এতিয়া ঘৰলৈ বুলি তো বহুত ভাল লাগিলে আজি আমাৰ ট্ৰিপটো আৰু ৰিণ্টিহঁতক আমি থেংকছ ক'বই লাগিব যিহেতু তাহাঁতৰ কাৰণে আমাৰ ট্ৰিপটো যে ছাকচেছফুল হ'ল আৰু ৰাজেশে কি ধুনীয়া ড্ৰাইভিং কৰিছে থেংকছ টু ৰাজেশ চ' এই ৰাস্তাটো বহুত ধুনীয়া কৰিলে এতিয়া খনিকৰৰ পিনৰ ৰাস্তাটো চ' আশা কৰোঁ আজি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু নেক্সট টাইম আমি পুনৰ নতুন এটা ভিডিঅ' লৈ আহিম তো আজিলৈ আহিছোঁ থেংকছ ফৰ ৱাচিং বাই